স্কুটি আগতে ছোৱালীয়ে পাইছিল, এইবাৰ পৰা ল'ৰাবিলাকেও বুলেট বুলেট কৈ থাকে, আৰু এইবাৰ ল'ৰাবিলাকৰো ব্যৱস্থা কৰি দিয়া হ'ব। আগতে অকল ছোৱালীবিলাকে পাইছিলে। এদিনতে এডভাৰটাইজ ওলাব। আপোনালোকে সকলোৱে পঢ়িব, আবেদন কৰিব। এই বছৰৰ পৰা আমি ছোৱালীবিলাকক বেলেগ কৰি সহায় কৰিম। যোৱা কেইবাৰ আমি স্কুটি দি আছিলো, কোভিডৰ কাৰণে স্কুটি দিব পৰা নাছিলো, কাৰণ মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী হোৱা নাছিলে। এতিয়া সেইবিলাকো আৰম্ভ হ'ব। আৰু এটা মই আঁচনি লৈছো যে কলেজত যোৱাৰ কাৰণে ছোৱালীবিলাকে যাতে দেউতাক মাকৰ পৰা টকা খুজিব নালাগে। কলেজত যোৱাৰ কাৰণে যোৱা অহা ভাড়াৰ কাৰণে এই বছৰৰ পৰা আমি ছোৱালীবিলাকক বেলেগ কৰি সহায় কৰিম, যাতে অহা যোৱা চাহ খোৱাৰ কাৰণে কলেজত কোনেও দেউতাক মাকক পইচা খুজিব নালাগে। চৰকাৰে যাতে দায়িত্ব ল'ব পাৰে। যিবিলাক ল'ৰা হোষ্টেলত আছে তাৰো মেচ দিউচৰ আমি দায়িত্ব ল'ম। কলেজৰ এডমিশ্যনৰ কাম আমি আগতেই কৰি থৈ দিছো। স্কুটি আগতে ছোৱালীয়ে পাইছিল, এইবাৰ পৰা ল'ৰাবিলাকেও বুলেট বুলেট কৈ থাকে, আৰু এইবাৰ ল'ৰাবিলাকৰো ব্যৱস্থা কৰি দিয়া হ'ব। আগতে অকল ছোৱালীবিলাকে পাইছিলে। ইলেকশ্যনৰ সময়ত আমি কৈছিলো যে 1 লাখ আমি চৰকাৰী চাকৰি দিম। আপোনালোকৰ ইয়াত বহুত ডেকা ল'ৰা আছে। আমাৰ গ্ৰেড 4, গ্ৰেড 3 এইবিলাকত সব 2 এদিনতে এডভাৰটাইজ ওলাব। আপোনালোকে সকলোৱে পঢ়িব, আবেদন কৰিব, আৰু 1 টকাও ঘোষ নিদিয়াকৈ আপোনালোকে চৰকাৰী চাকৰি পাব পাৰিব। 1 টকাও ঘোষ দিব নালাগে। 1 লাখ চৰকাৰী চাকৰি আমি কৈছিলো, 1 লাখ চৰকাৰী চাকৰি আমি দিম। কোনে পাব কোনে নাপাব পিছৰ কথা, কিন্তু অসমীয়া ল'ৰাই পাব, আৰু 1 টকাও কাকো ঘোষ নিদিয়াকৈ পাব। এইখিনি কথা মই আপোনালোকক কৈ থৈ যাব পাৰো যে কোনেও কাকো ঘোষ দিব নালাগে। যিখিনি মহিলাই এতিয়াও অৰুণোদয় আঁচনি পোৱা নাই, আমাৰ বাজেটত আমি ঘোষণা কৰি থৈ দিছো যে লাহে লাহে আমি নোপোৱা দুখীয়া পৰিয়ালসকলকো আমি অৰুণোদয় দি গৈ থাকিম। আপোনালোকে নোপোৱা সকলেও চিন্তা নকৰিব। মাইক্ৰ' ফাইনেন্সৰ লোন কিমান মহিলাই লোৱা আছে? কিমান আছে? হাত দাঙক। এতিয়া এপ্ৰিল মাহৰ পৰা যিসকলে আমি আগতে চেক দিলোতো দিলো, যিসকলে চেক পোৱা নাই তেওঁলোকেও এপ্ৰিল মাহৰ পৰা এপ্লিকেশ্যন দিব পাৰিব, আৰু আপোনালোকৰ লোন আমি বেংকক দি আপোনালোকক আমি NOC খন ঘূৰাই দিম। সেই লেঠাটো আমি এইবাৰ মাৰি দিম।